নমস্কাৰ বন্ধুসকল, মই আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আকৌ আহিছোঁ। হয় বন্ধুসকল, মই আজি আপোনালোকক দেখাব বিচাৰিছোঁ এখন গাহৰি ফাৰ্ম। আৰু এই গাহৰি ফাৰ্মখন তেওঁ কি ধৰণে সাজিলে আৰু কিমানটা গাহৰিৰ পৰা ষ্টাৰ্ট কৰিলে আমি সেইটো জানিব বিচাৰিম দাদাজনৰ পৰা। আৰু তেওঁ বছৰত এতিয়া 10-12 লাখ টকাৰ গাহৰি বিক্ৰী কৰি ইনকাম কৰি আছে। আৰু আহকচোন বাৰু আমি চাওঁ, দাদাৰ লগত আমি কথা পাতিম, তেওঁৰ লগত কি জাতৰ গাহৰি আছে আৰু কি ধৰণে তেওঁ গাহৰি ফাৰ্মখন স্থাপিত কৰিলে আমি তেওঁৰ পৰা জানি লওঁ ভালকৈ। আপোনালোকক মই সম্পূৰ্ণ ফাৰ্মখন মই দেখুৱাই আছোঁ বাৰু পিছলৈ। হয় দাদা, আপুনি পৰিচয়টো দিবচোন আপোনাৰ। হয়, নমস্কাৰ। মোৰ নাম শ্ৰী শান্তনু নাথ। আপোনাৰ গাঁওখনৰ নামটো কৈ দিয়ক। গাঁও এনাইঘৰীয়া, ডাক এঙাৰখোৱা, লখিমপুৰ। হয়, তেওঁৰ লখিমপুৰ অঞ্চলৰে তেওঁ এনাইঘৰীয়া হয় এই জেগাডোখৰ নাম। আৰু তেওঁৰ পৰা আমি জানিব বিচাৰিম যে তেওঁ প্ৰথমতে কেইটা গাহৰিৰ পৰা, কি জাতৰ গাহৰিৰ পৰা তেওঁ ফাৰ্মখন আৰম্ভ কৰিলে আৰু মনলৈ যে আনিলে তেওঁ গাহৰি ফাৰ্মখনৰ কথা কি ধৰণে আনিলে সেইটো আমি জানিব বিচাৰিম দাদাৰ পৰা। হয় দাদা, আপুনি জনাবচোন আপুনি কিমানটা গাহৰিৰ পৰা আপুনি ষ্টাৰ্ট কৰিলে ফাৰ্মখন? মই প্ৰথমতে এনে 30টা আনিছিলোঁ পোৱালি। হয়, 30টা আনিছিলোঁ মানে মই ফেটেনিঙৰ কাৰণে আনিছিলোঁ, কিন্তু হ'লেও মই মাইকী পোৱালিয়ে আনিছিলোঁ। হয়, 20টা পোৱালি মই তেতিয়া মানে প্ৰথমতে ইমান ধাৰণা নাছিলে এটা গাহৰিত কিমান পইচা হ'ব পাৰে। হয়, মই ভাবিছিলোঁ যে মোৰ লোকচানেই হৈছে নেকি, এইখিনিতো মানে কিমান পইচা পাম ন, এনেকৈ অনুমান কৰিছিলোঁ। বেপাৰী আহিলে, বেপাৰীয়ে সুধিলে মানে গাহৰি বেচিবলগীয়া আছে নেকি, আছে বুলি ক'লোঁ। তেওঁলোকে মানে এটা ভাল পইচা দি, মোটা পইচা দি গাহৰি 20জনী গাহৰি একেলগে লৈ গ'ল। মই ভাবিলোঁ আৰু এইটো লাভ আছে দেখোন। প্ৰথমতে 78,000ৰ মানে পইচাৰ গাহৰি পোৱালি আনিছিলোঁ। তাৰপিছত বাকী 20টা বেছি মই প্ৰায় 2,80,000 টকা পাইছিলোঁ। পাই ভাবিলোঁ যে এইটো দেখোন কৰিব পাৰি, এইটো লাভজনক। লাভজনক। তাৰপিছত সেই 8জনী গাহৰি থাকি গ'ল। 2টা পোৱালি অৱশ্যে মোৰ তেতিয়া মৰিছিলে। 8জনী পোৱালি থাকিলে। 8জনী পোৱালিৰ লগত মই বৰ এটা আনি পেলাই আৰম্ভ কৰিলোঁ। যোৱা বছৰ প্ৰায় মই সেই 8জনীৰ পৰাই 250 গাহৰি মানে মই বিক্ৰী কৰিছোঁ। মানে 100 আপোনাৰ এবছৰ হৈ গ'ল ন ফাৰ্মখন কৰা? 2 বছৰ হ'ল। দুবছৰ হৈ গ'ল ন? 2 বছৰ হৈ গ'ল। হয়, আপুনি 2 বছৰত এতিয়ালৈকে বছৰত আপুনি কিমান মান ইনকাম কৰিবলৈ সক্ষম হয়? বছৰত যোৱাবাৰটো মই বেচিছোঁ, মানে প্ৰায় 97টা ডাঙৰ গাহৰি বেচিছোঁ। হয়, আৰু 160টা পোৱালি বেচিছোঁ। হয়, সেইটো হিচাপে হ'লে 97টা মানে মিনিমাম ধৰক 10 লাখ মান টকা। বেছি 18 লাখ মান টকা হয় নাই? 2 বছৰত ধৰক 18 লাখ মান টকা পোৱা গৈছে। হয়, তেওঁ 2 বছৰ 18 লাখ মান টকা ইনকাম কৰিবলৈ সক্ষম হৈছে। আৰু চাওক, আপোনালোকৰ মই গোটেই ফাৰ্মখন আপোনালোকক দেখুৱাম, কি ধৰণে তেওঁ ফাৰ্মখন তৈয়াৰ কৰিছে আৰু কি ধৰণে ফেচিলিটি দিছে আৰু গাহৰিক। আৰু তেওঁ নিজেই ঘৰতে নিজৰ মিল আছে, তেওঁ সেই মিলৰ পৰাই তেওঁ নিজে দানাটো নিজে তৈয়াৰ কৰে। আৰু তেওঁ নিজে তৈয়াৰ কৰি বহুতে কম খৰচত তেওঁ দানাটো কম খৰচত উলিয়াই তেওঁ নিজে তৈয়াৰ কৰি আছে। বাৰু ঠিক আছে, মই দাদাজনৰ ওচৰত আকৌ যাম। তেওঁৰ লগত কি গাহৰি পোৱালি আছে, এতিয়া মই কিমানটা গাহৰি আছে মই সেইটো জানিবলৈ বিচাৰিম। ৰিচেণ্ট আকৌ বেচিলোঁ গাহৰি। এতিয়া প্ৰায় আমি 50টামান মই ডাঙৰ যিখিনি মানে 2-3বাৰ যিখিনি পোৱালি দি গৈছে সেইখিনি গাহৰি মাৰ্কেটত এৰি দিছোঁ। বাকী আকৌ নতুনকৈ পোৱালিও মানে ইয়াত জগিছে যিখিনি সেইখিনিও ৰাখিছোঁ। পোৱালি মানে ৰাখিবলৈ নিজলৈ অকণমান দিগদাৰ, এই মানে মাৰ্কেটটো ভাল, যথেষ্ট পোৱালি ডিমাণ্ড আছে, কিন্তু পোৱালি লৈ যায়। নিজলৈ মানে খুব জোৰ কৰিহে মানে কাষ্টমাৰৰ পৰা ৰাখিবলগীয়া হয়। আৰু এতিয়া বৰ্তমান কিমানটামান গাহৰি আছে আপোনালোকৰ ডাঙৰ আৰু পোৱালি মিলাই? এতিয়া 120ৰ ওপৰত হ'ব। হয়, এতিয়া 120ৰ ওপৰত আছে ন? 120-25টামান গাহৰি আছে। পোৱালিখিনি মানে সৰু পোৱালিখিনি হিচাপ নধৰোঁ আৰু। হয়, এতিয়া সকলো ধৰ য়ৰ্কশ্বায়াৰ বা হেণ্ডশ্বায়াৰ আৰু ঘুংগুৰু সেই প্ৰজাতিকেইটা আছে ন? ডিউৰক আছে, ডিউৰকৰ আছে, য়ৰ্কশ্বায়াৰ আছে আৰু হেণ্ডশ্বায়াৰ আছে, হেণ্ডশ্বায়াৰ ক্ৰছ আছে। পিয়'ৰ হেণ্ডশ্বায়াৰটো মানে নাই, সেইটো ক্ৰছহে আছে। কিন্তু মই এটা কথা দেখিছোঁ, মানে যিখিনি য়ৰ্কশ্বায়াৰ আমি বেছি ডাঙৰ গাহৰি যদি লওঁ তেতিয়াহ'লে বিক্ৰী কৰিবলৈ কিন্তু অকণমান সমস্যা হয়। মানে 2 কুইণ্টেল, মোৰ 2.5 কুইণ্টেললৈকে গাহৰি হৈছে। মই ৰিচেণ্ট বেচিছোঁ 2 কুইণ্টেল 10 কেজি। সেইবিলাক গাহৰি কি হয়, বেপাৰীয়ে মানে নিবৰ কাৰণে ভয় কৰে। আমাৰ লোকেল বেপাৰীয়ে মানে ভয় কৰে। গতিকে অৰুণাচললৈও কি হয়,
তেওঁলোকে অলপ চান্স ল'বলৈ বিচাৰে যদি ডাঙৰ গাহৰি হয়। হয় কুইণ্টেল মানতকৈ মানে ডাঙৰ নহয় আৰু মাংস যাতে বেছি হয় সেইটো গাহৰিহে পুহিব লাগে। আৰু দানাটোও কথা আছে, দানাটো ড্ৰাই ফিড দিব পাৰিলে অলপ মানে কষ্টটো কমে। আমি ড্ৰাই ফিডেই দিওঁ সাধাৰণতে। আচ্ছা, আপোনাৰ এইটো ট্ৰেইনিংটো আপুনি নিজে লৈছিলে না ক'ত লৈছিলে আপুনি ট্ৰেইনিংটো? ট্ৰেইনিং মই কৰা নাই, আপোনাৰ এই ল'ৰাজনে লৈছিলে ন? ট্ৰেইনিং কৰি আহিছিলোঁ। হয় চাওক, যেনেকৈ পোৱালি ৰাখিব লাগে আৰু তলৰটো গোটেই ফ্ল'ৰ কৰা আছে আৰু পানীৰ কাৰণে এইটো সুবিধা দিয়া আছে, পানী ইয়াতে দিয়া থাকে। আৰু চাওক যাতে পোৱালিবোৰ অসুবিধা নাপায়, সেইটো কাৰণে এইবিলাক গোটেই ৰড ছিষ্টেম কৰি দিয়া হৈছে। আৰু যদি হয় তলৰটো যাতে লেতেৰা হৈ নাথাকে সেইকাৰণে গোটেই ফ্ল'ৰ কৰি লোৱা হৈছে। ড্ৰেইনটো এনেকুৱা ড্ৰেইন ছিষ্টেমটো হ'ব লাগে, পুখুৰী যিটো মানে। আৰু চাওক এইটো যিটো নেকি পানী, যিটো নেকি সিহঁতৰ মলি, সেইটো অহা চফা কৰিবৰ কাৰণে এনেকৈ ড্ৰেইন বনাই লোৱা হৈছে। আৰু এই ড্ৰেইনৰ পানীটো ধুনীয়াকৈ এটা পুখুৰী আছে, পুখুৰীলৈ এনেকৈ যায়। খুবেই ধুনীয়া হৈছে, ফাৰ্মখন বৰ ধুনীয়াকৈ বনাইছে তেওঁ। আৰু মই আপোনালোকক দেখুৱাব বিচাৰিম, এতিয়া চাওক সকলো ফালৰ পৰা মই দেখুৱাম আপোনালোকক। এয়া চাওক, এয়া নতুন পোৱালি ন এইবিলাক? এই দুদিন এসপ্তাহমান হৈছে ন? এইটো ঘুংগুৰু নি? এইটো ঘুংগুৰু ক্ৰছ আছিলে, হেমচে আৰু ক্ৰছ মানে ন? এইকেইটা সেই মানে ক্ৰছ পোৱালি। এটা মানে 35 দিন হৈছে মাকৰ পৰা আঁতৰাই দিলোঁ। মানে যিমান সোনকালে আঁতৰাই দিয়ে দানাটো খোৱালে ভাল। ইমান সোনকালে মাকজনী গ্ৰোথ লয় ন? মাকজনী তেতিয়া দুৰ্বল নহয়। হয় হয়। বন্ধুসকল, আজি আপোনালোকক দেখুৱালোঁ মই এতিয়া কি ধৰণে এখন খুবেই ধুনীয়া গাহৰি ফাৰ্ম ইয়াতে লখিমপুৰ অঞ্চলৰ এনাইঘৰীয়াত খুবেই ধুনীয়া এখন গাহৰি ফাৰ্ম স্থাপিত হৈ আছে। আৰু আপোনালোকেও যদি বিচাৰে এখন গাহৰি ফাৰ্ম কৰিম বুলি, ইয়াতে আপুনি পোৱালি সকলো বিধৰ পোৱালি ইয়াত পোৱা যায়। আৰু ইয়াৰ পৰা আপুনি কণ্টেক্ট কৰি, মই দাদাজনৰ কণ্টেক্ট নম্বৰটো মই তলত ডিছক্ৰিপশ্যন লিংকত দিয়া থাকিব। আৰু আপোনালোকে যদি পোৱালি যদি বিচাৰে বুকিং কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে পোৱালি বুকিং কৰিব পাৰিব ইয়াতে। হয় ঠিক আছে বন্ধুসকল, মই আজি ভিডিঅ'টো বেছি দীঘলীয়া কৰি নাথাকোঁ। আৰু মোৰ যদি চেনেলটো প্ৰথমবাৰ আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। মই আগলৈ এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' মই আকৌ লৈ আহিম আপোনালোকক। ধন্যবাদ।